दिघलिपार गामिनि रायजोफोरा कारकक दैमानिफ्राय जेसिबिनि जोहै जाम्फै जावनानै आबाद फोथाराव दै जगायथायनि राहाखौ खालामनानै लादों। कार्बि आंलं जिल्लानि हावराघाट बिधानसभा बियाबनि सिङाव थानाय गरखिया पुखुरी ओनसोलनि आबादारिफोरा दैनि आंखालाव आबाद मावनायाव जेंनानि मोगा-मोगि जाबोदों। थांनाय गोलाव समनिफ्राय अखाखौ नेनानै आबाद मावनांगौ जाबोदोंब्लाबो थि समाव मोजां रोखोमै दै मोनिनि आबादारिफोरा गोबां खहा जानायजों लोगोसे जेंनानि मोगा-मोगि जाबोनांदों। नाथाय अब्लाबो सोरखारनिफ्राय बे ओनसोलाव आबादारिफोरनि थाखाय दै जगायथाय खाबुखौ खालामनानै होयैयाव ओनसोलनि सुबुङा दुखु मोननाय फोरमायो। गुबुन फारसेथिं गरखिया पुखुरी ओनसोलनि दिघलिपार गामिनि सुबुंफोरा सोरखारखौ लामा नायालासेनो रबिबारखालि गावबा गावनि रां खरसा खालामनानै कारकक दैमानिफ्राय जेसिबिजों जाम्फै जावनानै आबाद फोथाराव दै जगायथायनि राहाखौ खालामनानै लायो। कार्बि आंलंनिफ्राय धर्मेन्द्र खाख्लारिनि रिपर्ट, समनि रादाब। নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি আমি গৰখীয়া পুখুৰী আৰু দক্ষিণ দিঘলিপাৰ গাঁৱৰ যিটো খেতিপথাৰ, এই খেতিপথাৰ বিগত সময়ত হাওৰাঘাট সমষ্টিত বৰষুণ নপৰাৰ কাৰণে চন পৰি গৈছিল। কিন্তু আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে দক্ষিণ দিঘলিপাৰ গৰখীয়া পুখুৰীৰ মাজত এটা কমিটি বনাই দং কমিটি বনাই আমি কাৰকক নদীৰ পানীৰ পৰা ৰাইজে পানী পাবৰ কাৰণে নালা খন্দাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু মাজতে স্থবিৰ হৈ গৈছিল। কিন্তু আকৌ পুনৰ দক্ষিণ দিঘলিপাৰ গাঁৱৰ ৰাইজে চিন্তা চৰ্চা কৰি কাৰকক নদীৰ পৰা যি পানী সেইটো আনিবৰ কাৰণে দক্ষিণ দিঘলিপাৰ গাঁৱৰ ৰাইজে দান বৰঙণিৰে ইতিমধ্যে মেৰামতি কৰি পানী অহাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে পানীও আহি আছে। আৰু ঠিক তেনেকৈ গৰখীয়া পুখুৰী গাঁৱৰ খেতিপথাৰতো পানী ব্যৱস্থা কৰিবৰ কাৰণে আগতীয়াকৈ কঠীয়া নাইবা ধান ৰুবৰ কাৰণে যিহেতু ওপৰৰ পৰা বৰষুণ পৰা নাই, বৰষুণ নপৰাৰ হেতু চন পৰি যাব। গতিকে খেতি কৰা বহুত হাহাকাৰ অৱস্থা হৈ আছে। বিগত বৰ্ষত গোটেই হাওৰাঘাট সমষ্টিতে বিধানসভা সমষ্টিতে বৰষুণ নাছিল, যাৰ কাৰণে গোটেই ৰাইজে ধান ৰুব পৰা নাছিল। এইবাৰে আমি তাৰ বাবে চিন্তা চৰ্চা কৰি গৰখীয়া পুখুৰী আৰু দক্ষিণ দিঘলিপাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি একেলগে মিলিজুলি আগবাঢ়ি যোৱাৰ চিন্তা কৰিছোঁ, যাতে আমি আগতীয়াকৈ কঠীয়া পেলাব পাৰোঁ আৰু খেতি কৰিব পাৰোঁ। সেই মৰ্মে আজি আমি গৰখীয়া পুখুৰী গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে টকা তুলি সেই টকাৰে জেচিপি লগাই আজি গৰখীয়া পুখুৰী খেতিপথাৰত পানী নিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কিন্তু ইতিমধ্যে দক্ষিণ দিঘলিপাৰ গাঁৱৰ পথাৰত অলৰেডি পানী আহিছেই আৰু আমাৰ গাঁৱতো নিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। যদিও চৰকাৰৰ পৰা আমি সহায় সহযোগ পোৱা নাই, আমি গাঁৱৰ ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় বুলি এটা কথা এষাৰ আছে। সেইবাবে ৰাইজৰ টকা দান বৰঙণিৰে আমি জেচিপি লগাই নালা খন্দাৰ ব্যৱস্থা কৰিছোঁ। ভৱিষ্যতে আমি চিন্তা কৰিছোঁ কাৰ্বি আংলং তথা অসম চৰকাৰৰ থ্ৰুদি যাতে এই নালাটো কেনেলৰ ব্যৱস্থা হয়, তাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলোঁ। ভৱিষ্যতে যাতে চৰকাৰে এই নালাটো কেনেলৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰীভাৱে। গতিকে আমি বৰ্তমান সদ্যহতে আমি খেতিয়কে উপকৃত হ'ব পৰাকৈ আমি নালাৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ দান বৰঙণিৰে। ধন্যবাদ। আজি গৰখীয়া পুখুৰী আৰু দক্ষিণ দিঘলিপাৰৰ যি আমাৰ খেতিপথাৰত পানীৰ বৰ অসুবিধা, সেই অসুবিধাৰ বাবে দুয়োখন গাঁৱৰ ৰাইজে আলোচনা কৰি আমি কমিটি এখন গঠন কৰি বৰ্তমানে কাৰককৰ বান্ধৰ পৰা পানী অনাৰ সুবিধাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু দক্ষিণ দিঘলিপাৰে ইতিমধ্যে খেতি বাতিৰ কাৰণে পানীৰ যোগান ধৰিলে আমাৰ গাঁৱৰ ফালে গৰখীয়া পুখুৰী পথাৰত যাবৰ বাবে আজি আমি ৰাইজে দান বৰঙণি তুলি লৈ আমি নালা খুন্দি আছোঁ। এয়া নালা খুন্দি আছোঁ। এই নালাৰ যোগেদি আমাৰ গৰখীয়া পুখুৰী ফিল্ডত ইতিমধ্যে পানীৰ যোগান হ'ব, যাব, পানী নিম। আৰু আগন্তুক কালত আমি এই নালা যেন চৰকাৰৰ ওচৰতো গৈ সহায় সহযোগিতা বিচাৰিম। বৰ্তমানে আমি কোনো ধৰণৰ তেখেতসকলৰ ওচৰত সহায় সহযোগিতা বিচৰা নাই। সেয়েহে ৰাইজৰ দান বৰঙণিৰে যি পাৰোঁ আমি কঠীয়া পেলাবৰ বাবে আৰু পানী আনিবৰ বাবে আমি দান বৰঙণিৰেই আমি যথেষ্ট কষ্ট কৰি নালাটো খুন্দি আছোঁ।
দেখছো নহয় কিছুমান কথা কৈ থাকে মানে